নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি হৈছে বিহুৰ উৰুকা আৰু উৰুকাৰ দিনাখন ৰাতিপুৱাই আমি যাব ওলাইছোঁ বজাৰলৈ বুলি দেউতা আৰু মই যাম। তো ভাবিলোঁ উৰুকাৰ দিনটোতনো আমি কি কৰোঁ, কি কিনো, কি খাওঁ সেয়াই এনেই আপোনালোকক দেখাম। বিশেষ একো নাই, এনেই আৰু অকণমান ফেমিলি ব্লগ আৰু এইটো থাকিব চাব পাৰিম কেতিয়াবালে। চ' ঠিক আছে, যদি আপোনালোকে বিচাৰে তেনেহ'লে চাই থাকক। আৰু আমি ওলাই আহিলোঁ। আমি প্ৰথমতে যাম আমাৰ ওচৰৰ বজাৰলৈ, দুংপাৰ বজাৰলৈ। সেইখন মানে এনেই বুধবাৰে হয়, কিন্তু আজি উৰুকা বুলিও তাতেও বজাৰ হ'ব। মই ঘৰত আহিলে যোনটো চকত মানে বাছৰ পৰা ৰখোঁ সেইটো চকলৈকে মানে যাম এতিয়া, তাতে বজাৰ হ'ব। আৰু তাতে গৈ পাইনো কি লোৱা হয় সেয়া আপোনালোকক দেখাই থাকিম। আমি আহিলোঁ, ইয়াতেও অকণমান ভিৰেই আছিলে আৰু ইয়াতে আমি চালোঁ কিবাকিবি। তাৰপিছত ইয়াতে আমাৰ এনেকৈ বিশেষ পচন্দ নহ'লে আৰু সেইকাৰণে আমি ওলাই আহিলোঁ ইয়াৰ পৰা। এতিয়া আমি যাব লৈছোঁ তামোলপুৰ বজাৰলৈ। তাতেও আজি এনেই মানে উৰুকা বুলিহে বজাৰ হ'ব, এনেই সোমবাৰ আৰু শুক্ৰবাৰেহে হয় তাত বজাৰ। আৰু আমি তামোলপুৰ মানে আহি পালোঁ, মটঙা পালোঁ আৰু আমি আহি পালোঁ বজাৰ। ইয়াতে বলকচোন, ইয়াতেনো আমি কি লওঁ সেয়া চাই থাকক। বহুত ভিৰ আছিলে ইয়াতে, যিহেতু মেইন টাউনেই হয় ইয়াতে, মানে মেইন বজাৰ হয় ইয়াত, মানে সেইকাৰণে ইয়াত অকণমান বেছি মানে ভিৰটো লাগে আৰু বাকীবিলাকত অকণমান কম হয়। আৰু ইয়াতে আমি মাছ ল'লোঁ, বিশেষকৈ আমি মাছখিনি ইয়াৰ পৰা লোৱা হ'ব, সেইকাৰণে আমি এইটো মাছটো আমাৰ জুখি থকা হৈছে। আমি এটা লৈছিলোঁ চিলভাৰ মাছ আৰু সেয়াই ল'লোঁ। আমাৰ মাছটো কাটি আছে। আৰুনো কি লওঁ আপোনালোকে চাই থাককচোন। আৰু তাৰ পৰা আমি দেউতা আৰু মই একাপ চাহ খাই ল'লোঁ, যিহেতু আমি ৰাতিপুৱা এনেকৈ চাহ খাই ওলাই আহিছিলোঁ। অকণমান কিবা এটা খাব মন গ'ল, আমি চাহ খালোঁ। তাৰপিছত আমি লৈ আছোঁ ব্ৰইলাৰ মাংস। মানে মোৰ কাৰণে অকণমান ব্ৰইলাৰ মাংসটো মই বেছিকৈ ভাল পাওঁ, সেইকাৰণে অকণমান লৈ ল'লোঁ ব্ৰইলাৰ মাংস। আৰু লগতে অকণমান কিবাকিবি বস্তু লৈ ল'লোঁ, গাখীৰ, বাটাৰ, তেনেকৈ ক্ৰীম চিম কিবাকিবি লৈ ল'লোঁ। আৰু তাৰপিছত আমি সোমালোঁ এখন গ্ৰ'চাৰীত, তাতে কিবাকিবি আমাৰ ল'ব লগা আছিলে। আৰু একেবাৰে শেষত আমি সোমালোঁ মানে কচুকাটা, আমাৰ একদম ঘৰৰ ওচৰৰ যিখন আজি বজাৰ হয়, মানে ইয়াতে ছানডে বজাৰ হয়। আৰু সেই ছানডে বজাৰখনত কিবাকিবি চব্জি ল'ব লগা আছিলে বুলি ইয়াতে চব্জিবিলাক লোৱা হৈ গ'ল। আৰু ঘৰ আহি দেখিছোঁ মায়ে বনাই আছে নাৰিকলৰ চিৰা। আৰু মোৰ লাগিলে অকণমান ভোক, যিহেতু ৰাতিপুৱা এনেকৈ খোৱা নাছিলোঁ। তাৰপিছত এনেই আৰু ভাত আছিলে ৰাতিৰে অকণমান, তাতে এনেকৈ ভাজি দিলে মায়ে কণী দি কিনে। আৰু এইফালে মায়ে বনাইছে মাছৰ কণী আৰু মাছ ভাজি দুপৰীয়াৰ কাৰণে। আৰু এজন আহিলে আলহী, মানে দাদাৰ ফ্ৰেণ্ড, তাকে চাহটো দি ল'লোঁ। আৰু মই বনালোঁ তেল পিঠা আৰু বৰপিঠা অকণমান। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, আমি সকলোৱে মিলি এতিয়া খানাৰ যোগাৰ কৰিব লৈছোঁ। মই প্ৰথমতে পিঁয়াজবিলাক, আদা নহৰু সেইবিলাক কৰিব লাগি গৈছোঁ। সেইবিলাক কৰি এতিয়া আমাৰ দাদাই লাগি গ'ল বনোৱাত। বনাই আছে ছাগলী মাংস। আৰু এইফালে মই হাঁহ মাংস আছে, হাঁহ মাংসখিনি মেৰিনেট কৰি ৰাখি দিলোঁ। আৰু হাঁহৰ মাংসৰ মানে ভালকৈ অকল কাটা মাংসই দেখুৱাব লগা হ'ল। আৰু ছাগলী মাংসখিনি মানে কিয়নো ছাগলী মাংস দাদাই লৈ আনিছিলে, আৰু হাঁহৰ মাংসটো গাঁৱৰে দাদা এজনক কাটি বাচি কিনে দি দিছিলে, সেইকাৰণে এনেকৈ বেলেগকৈ দেখুওৱা নহ'ল আপোনালোকক গোটাকৈ। আৰু এইফালে ব্ৰইলাৰ চিকেনখিনিও মেৰিনেট কৰি ৰাখিছিলোঁ, আৰু সেইখিনি এতিয়া পুৰিবৰ কাৰণে যোগাৰ কৰি ৰখা হৈছে। আৰু কয়লা মানে কি হ'ল, কয়লাই আছিলে ইয়াতে, কিন্তু জ্বলাবৰ কাৰণে ইমানেই দিগদাৰ হ'ল, সেইকাৰণে মই বহুত টাইম ষ্ট্ৰাগল কৰিলোঁ এইখিনিৰ লগত। আৰু এইফালে আমাৰ মায়ে বনাইছে ফুলকবি, মাছ আৰু বিলাহী দি কিনে মাছৰ আঞ্জা। আৰু মায়ে বনাই আছে ধুনীয়াকৈ। আমাৰ চব আজি জুইতে বনোৱা হৈছে, মানে পিছফালে চবে মানে এনেকৈ বনোৱা হৈছে আৰু চবেই এনেকৈ কিবাকিবি কৰি থকা গৈছে। আৰু এইফালে মই মাংসখিনি এনেকৈ পুৰি আছোঁ। আৰু আপোনালোকে এনেকৈ খাই ভাল পায়নে? মই পিছে বহুত বেছি ভাল পাওঁ। আমাৰ অলম'ষ্ট ৰেডি হৈয়ে গ'ল। আৰু এইফালে এইখিনি হৈছে মানে পৰ্ক, এইখিনি আমাৰ দাদাই খাব আৰু অকণমান, সেইখিনি সি অকণমান লৈ আনিছিলে নিজৰ কাৰণে। আমি যিহেতু কোনেও নাখাওঁ,
সি অকণমান আমাৰ মানে চিকেনখিনি হোৱাৰ পিছত সি এইখিনি নিজে এনেকৈ পুৰি লৈছে তথাপিও আপোনালোককো দেখাই দিছোঁ আৰু এয়া মোৰ চিকেনখিনি ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি কিনে এনেকৈ খালোঁ আৰু এইফালে বনি আছে হাঁহৰ মাংসটো কোমোৰাৰ সৈতে বনোৱা হ'ব আৰু মই পিছে বনোৱা নাই এনেই অকণমান টাইম মানে লৰাই দিছিলোঁ আৰু দাদাই কিবা এটা কৰি থকাত মানে বনাইছে দাদাই বেছিখিনি চব্জি বনাইছে আৰু দাদাই মানে দেউতাই বনালে ব্ৰইলাৰ মাংস ফ্ৰাই তেনেকৈ তাৰপিছত এয়া আমাৰ হাঁহৰ মাংস ধুনীয়াকৈ ৰেডি হৈ গ'ল কোমোৰাৰ লগত বনাইছিলে বহুত টেষ্টি হৈছিলে খাবলৈ আৰু এয়া একেবাৰে আমাৰ থালিখন ৰেডি হৈ গ'ল আৰু ইয়াতে আছে আপোনাৰ ভাত দালি মাছ ভাজি হাঁহৰ মাংসৰ অকণমান শুকানকৈ ভাজি ব্ৰইলাৰ মাংসৰ শুকান ভাজি মাংস পুৰা অকণমান তেতিয়াই চালাড বনাই খাইছিলোঁ আৰু অকণমান এনেকৈ আছিলে আৰু লগতে আছিলে হাঁহ কোমোৰাৰ আঞ্জা আৰু আছিলে ছাগলী মাংস আৰু আলুৰ চব্জি মানে আঞ্জা আৰু লগতে আছিলে মাছৰ আঞ্জা আৰু সেয়াই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চালে আৰু যদিহে আগলৈও মোৰ এনেকৈ ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু সেয়াই আছিলে আশা কৰিছোঁ আপোনালোকৰো বিহু ভালে গ'ল আৰু মই ভিডিঅ'টো অকণমান লেটকৈ পাব সেইকাৰণে বিহু গ'লেই আৰু এতিয়ালৈকে মই যেতিয়ালৈকে মানে ভিডিঅ'টো আপলোড কৰিছোঁ আৰু ঠিক আছে তেন্তে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে আকৌ লগ পাম বাই।